হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আমাৰ ভালেই বাৰু। এতিয়া মই বনাব লৈছোঁ বন্ধাকবি মটৰৰ তৰকাৰী। সকলোৱে জানেই বাৰু, হ'লেও দেখাইছোঁ। এয়া বন্ধাকবিখিনি বইল হ'বলৈ বহাই থৈছোঁ। এতিয়া বাজিছে 11টামান। আমি চাহ খাবলৈ লৈছোঁ। মায়ে চাহ বনাই আছে। সেইফালে হাজবেণ্ড বহি আছে, এয়া মা। মই এইফালে কিবাকিবি বনাই আছোঁ। ভিডিঅ'টো এইখিনিতে চালে যেতিয়া লাইক এটা কৰি দিব দেই, আৰু শেষলৈকে চাব। এইখিনি বইল হৈ গ'ল। এতিয়া কেৰাহীত তেল দিছোঁ। কেৰাহীটো লেতেৰা নহয় আকৌ দেই, কেৰাহীটো আগতে ভাজি কৰিছিলোঁ। এয়া তেজপাত দিলোঁ। এতিয়া জিৰা, পাঁচফোৰণ, কেঁচা জলকীয়া দিছোঁ আৰু শুকান জলকীয়া এটা দিম। যিমান জ্বলা খাই দিব আৰু ঠিকছে। ভাবিছে চাগে বন্ধাকবিখিনিনো দেখাব লাগেনে? সকলোৱে জানেই বোলে, জানিলেও কি হ'ব, সকলোৰে বনোৱাৰ পদ্ধতিটো বেলেগ বেলেগ নহয় জানো? সেইকাৰণে দেখালোঁ আৰু। এতিয়া বন্ধাকবিখিনি দি দিছোঁ। এইখিনি ভালকৈ লৰাই চৰাই গৰম মছলা অকণমান দি হ'ব আৰু। শেষত গৰম মছলাখিনি দিম। আপুনি নিশ্চয় মোৰ ভিডিঅ'টো চাই আছে এতিয়া, নহয় জানো? চালেই যেতিয়া ছাবস্ক্ৰাইব কৰি ৰাখিবচোন, ভাল লাগিলে চাই থাকিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নেপাহৰিবলৈ দেই। আমাৰ ঘৰলৈ এজনী মাহী আহে, আমি মাছি বুলি কওঁ। মাক অকণমান মালিচ চালিচ কৰি দিয়ে, সদায় আহে। তেওঁ মোক ফটো মাৰিছোঁ বুলি ভাবিছে চাব দেই। বিৰাট ফূৰ্তি পাইছে, কিন্তু লাজ কৰিছে। একটু দেখাও। আমার মাইরে কি তৈব খুব এয়া এতিয়া মই পূজা ঘৰৰ কাহৰ বাচনখিনি মাজিম। কেনেদৰে চফা কৰোঁ চাব দেই। বালি আৰু চাৰ্ফেৰে মই একেবাৰে ঘঁহি ঘঁহি চফা কৰিম। বাচনখিনি মাজা হৈ গ'ল। চাওক ইমান চিকচিকীয়া হ'ল কাঁহৰ বাচনখিনি। বালি আৰু এনেদৰে চাৰ্ফে মাজিলে একেবাৰে চিকচিকীয়া হৈ পৰে।
এই আমি গধূলি বহিছোঁ জুই পোৱাবলৈ জুই পোৱাইছোঁ খৰিও নাই কিন্তু কাগজ জ্বলাই জাবৰ জ্বলাই বহি আছোঁ আমরা নাইস ভিডিওতে ঘরে গেছিলাম তারপরে নাইস দিদি ওর মা আমাকে সেন্টার করে 2 দিন খাবো আচ্ছা মুখে গরম লাগলো পাপা কই দিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ টেক কেয়াৰ এণ্ড বাই বাই